মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা এ ভাং খাই তোলা। বন্ধুসকল, আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰি বহুত বেছি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান ভোলেনাথৰ আশীৰ্বাদত যাতে আপোনালোক সকলো ভালে থাকে তাই কামনা কৰিলোঁ। বন্ধুসকল, এই মহাশিৱৰাত্ৰিৰ দিনা আজি গৈ আছোঁ শিৱসাগৰ শিৱদৌললৈ। শিৱদৌল শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ বৰপুখুৰীৰ পাৰত অৱস্থিত এই শিৱদৌল। বন্ধুসকল, এনেকৈ মহাশিৱৰাত্ৰিৰ দিনা শিৱসাগৰ শিৱদৌললৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ সন্ধিয়া 7 বজাত। বন্ধুসকল, আপোনালোকক তাত গৈ পাই সকলোখিনি দৃশ্য দেখাই থাকিম, চাই থাকক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি সকলোকে বহুত বেছি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোলৈ সুখ শান্তি আৰু সকলোবিলাক আপোনালোকলৈ আগবাঢ়ি আহে। দেখিছে আজি মই শিৱদৌলত শিৱসাগৰ শিৱদৌলত উপস্থিত আছোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু প্ৰথমবাৰৰ বাবে মই শিৱদৌলত আহিছোঁ আৰু প্ৰায় ৰাতি 7টামান বজাৰ পৰা ওলাই আহিছিলোঁ। আমি এখন বাছত আহিছিলোঁ আৰু বহুত বেছি লগৰ আহিছিলে আৰু তেওঁলোক বৰ্তমান মোৰ লগত উপস্থিত নাই। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু প্ৰায় এতিয়া 10টামান বজিলে। চ' 10টামান বজাত আমি প্ৰায় শিৱসাগৰ শিৱদৌল পাই গ'লৈ। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু সকলোখিনি দৃশ্য আপোনালোকক দেখাম। তো ভিডিঅ'টি শিৱৰাত্ৰি সঁচাকৈ প্ৰথমে খিচিৰি খাই লওঁ। খিচিৰি খোৱাটো মেইন, খিচিৰি খাই মজা লাগে। খিচিৰি খাই লওঁ, চাই থাকক। চব বন্ধুসকল, এয়া চাওক বাহিৰৰ দৃশ্য। সঁচাকৈ খুব সুন্দৰ আৰু বহুত বেছি মানুহ হৈছে। প্ৰায় 11মান বজি গ'ল, তথাপিও মানুহ যথেষ্টখিনি উপস্থিত আছে। মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা এ ভাং খাই তোলা কুচনিতে টোপোলা ততা ধাৰি বলিয়া। ইয়াৰ ৰাতি শিৱদৌলৰ দৃশ্য। প্ৰায় ভিতৰত মানুহ চাওক কিমান মানুহ হৈছে। তো প্ৰায় ৰাতি 11 বজি গ'ল, তথাপি বহুত বেছি মানুহ আপোনালোকক দেখাইছোঁ। বাহিৰত চাব, বাহিৰত কিমান মানুহ হৈছে। বাহিৰত বহুত বেছি এতিয়াও মানুহ চাওক। ইয়াৰ মানুহ এয়া চাওক বন্ধুসকল, মন্দিৰটোৰ নিচেই কাষতে আছোঁ আৰু এইফালে ছাইডত চাওক এনেকৈ বন্তি প্ৰজ্বলন কৰিব পাৰি নিজৰ যিবিলাক মনৰ কামনা পূৰ হ'বৰ কাৰণে। আৰু এয়া চাওক আপোনালোকক খুব সুন্দৰকৈ মন্দিৰটো দেখাই দিছোঁ। এয়া চাওক, এয়া মন্দিৰটোৰ ভিতৰৰ দৃশ্য হয়। বৰ্তমান এতিয়া সোমাব নোৱাৰা অৱস্থা কৰি দিছোঁ। এতিয়া প্ৰায় 11মান বজি গ'ল। মন্দিৰটোৰ কাষতে আছে, হাতত ৰছী পিন্ধিব পাৰি। তো ৰছী পিন্ধিলোঁ। দাদা এডাল বান্ধিব লাগে, বাঁহত বান্ধো। বঢ়িয়া। ओम जय दीन बंधु बलि राजा दान बंधु महाबली रक्षा बनंतन माचल जय श्री बाबा सुख शांति कराइए, मन कामना के पूर्ण कराइए, बाधा विघ्न सब दूर कराइए। जय शिव जय शिव जय भोलेनाथ की जय। जय সঁচাকৈ বহুত বেছি ভাল লাগিছে। প্ৰথমবাৰ লাইফত আহিলোঁ আৰু ইমান ৰাতি ওলালোহি। তো সঁচাকৈ বহুত বেছি ভাল লাগিছে। অলপ ভিতৰৰ দৃশ্য চাওক আৰু আপোনালোকক পূৰা ইয়াৰ বাহিৰৰ দৃশ্য দেখা খুব সুন্দৰকৈ চাব। ইয়াৰ ৰছী পিন্ধা হৈ গ'ল সকলোৰে বাবে আৰু নিজৰ বাবে আশীৰ্বাদ লৈ ল'লোঁ। এতিয়া ব'লক বাহিৰৰ দৃশ্য আপোনালোকক দেখাওঁ, বাহিৰত কেনেকুৱা কি হৈ আছে আৰু তাৰ মেলা হৈছে। মেলাও দেখাওঁ আপোনালোকক, বাহিৰৰ বজাৰ সকলো সমাৰ দেখাম, চাই থাকক। এয়া চাওক বন্ধুসকল, বজাৰ বহুত ধৰণৰ বজাৰ বহিছে। যিকোনো বস্তু আপোনালোকে বিচাৰিলে পাই যাব। সঁচাকৈ পূজা দুৰ্গা পূজা লিখে লাগিছে। প্ৰথম টাইম আহিলোঁ, যিকোনো ধৰণৰ বস্তু ওলাইছে, সঁচাকৈ ভাল লাগিছে। চাওক বঢ়িয়া। মানুহ বহুত বেছি হৈছে। প্ৰায় ৰাতি 12মান বজা টাইমেই হৈ গ'ল, তথাপিও মানুহ আছে আৰু প্ৰায় 2 দিন ধৰি পূজা হ'ব আৰু মজা লাগিছে সঁচাকৈ। এয়া চাওক, প্ৰায় দোকানবিলাক সামৰিছে আৰু এখন দুখনকৈ। অলপ মেলা চাওঁ। মেলা এতিয়াও গান শুনি আছোঁ, মেলা হৈ আছে আৰু মেলা চাওঁ। সঁচাকৈ দুৰ্গা পূজা হোৱা লেখীয়াহে কিবা লাগিছে। ইয়াত সোমাই দিয়াৰ লগে লগে পূৰা দুৰ্গা পূজা অনুভৱটো হৈছে। শিৱদৌলত গৈ সঁচাকৈ শিৱৰাত্ৰিৰ যিটো ফিল সেইটো পাইছিলোঁ, কিন্তু অহাৰ পিছত কিবা দুৰ্গা পূজা হোৱা যেন লাগিছে। তথাপি চাওক আপোনালোকক দেখাইছোঁ পুৰা দৃশ্য।
সঁচাকৈ আজি বহুত বেছি ভাল লাগিলে শিৱৰাত্ৰি আজি ইয়াত উদযাপন কৰিবলৈ আহিলোঁ আৰু লগৰখিনিৰ লগত আহিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিলে গতিকে বন্ধুসকল নিজৰ মনৰ আশা পূৰ হ'বলৈ আৰু আপোনালোকৰ বাবে এটা আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টি ইমানখিনিয়ে যদি ভিডিঅ'টি চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব প্লিজ নিজৰ বুলি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ মাটিৰে চিলিমতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা ভাং খাই তোলা কুচনিতে টোপোলা ততা ধাৰিব